অসম টিপছ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি লওক আৰু নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো টিপি দিয়ক। চক 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 ৰেলগাড়ী যায়, মইনাহাতে ডবাত উঠি প্ৰিক প্ৰাক যায়। ফ্ৰেণ্ডছ, আপোনালোকে হয়তো এই কথাটো জানে, তথাপিও আমাৰ মাজত বহুতো এনেবোৰ লোক আছে যিসকল এই কথাটো নাজানে। তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'খন বনালোঁ। এই ভিডিঅ'টোত আপোনালোকে ৰেলৰ ডবাত ক্ৰমিক নম্বৰৰ আঁৰত থকা তথ্য বিষয়ে জানিবলৈ পাব। তো সময় নষ্ট নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে চাবলৈ পাইছে যে ৰেলৰ ডবাত 04052 এই 5টা ক্ৰমিক নম্বৰ আছে। ইয়াত প্ৰথম যি দুটা সংখ্যা আছে সেই সংখ্যা দুটাই ডবাখন কোনটো চনত নিৰ্মাণ কৰা হৈছে সেইটো সূচাইছে, আৰু তাৰপিছত তিনিটা সংখ্যা ডবাখনৰ ক্ৰমিক নম্বৰটো, অৰ্থাৎ প্ৰথম 04 সংখ্যা দুটাই 2004 চনত ডবাটো যে বনাইছে তাক সূচাইছে, আৰু 2004 চনত বনোৱা ডবাবোৰৰ মাজত যি 052 এই নম্বৰ তিনিটা আছে, সেই তিনিটা সেই 2004 চনত বনোৱা ডবা কেইটাৰ মাজত সেই 52 নম্বৰ ডবাটোক বুজাইছে। আপোনালোকে আন এখন ফটোত চাবলৈ পাইছে যে 98337 প্ৰথম 98 সংখ্যা দুটাই 1998 চনত এই ডবাখন বনাইছে তাৰ কথা সূচাইছে, আৰু পাছৰ যি তিনিটা নম্বৰ আছে এই তিনিটা নম্বৰে এই ডবাখনৰ চিৰিয়েল নম্বৰক বুজাইছে, অৰ্থাৎ 1998 চনত বনোৱা ডবাবোৰৰ মাজত 337 নম্বৰ ডবাখন হৈছে এইটো। এতিয়া আপোনালোকে চাবলৈ পাইছে আন এখন ডবা। এই ডবাখনত চিৰিয়েল নম্বৰ হিচাপে আপোনালোকে চাবলৈ পাইছে যে 15222 এই 5টা সংখ্যাৰ নম্বৰ আছে, আৰু প্ৰথম দুটা সংখ্যাই এই ডবাখন বনোৱা চনৰ কথা সূচাইছে, আৰু পাছৰ দুটা সংখ্যাই এই ডবাখনৰ চিৰিয়েল নম্বৰক সূচাইছে, অৰ্থাৎ এই নিৰ্দিষ্ট চনত বনোৱা ডবাখনৰ চিৰিয়েল নম্বৰ হৈছে 222। সেইটোৱে আজি। বন্ধুসকল, ধন্যবাদ যাচিছোঁ আপোনালোকক এই ভিডিঅ'খন চোৱাৰ বাবে। ভিডিঅ'খন যদি ভাল লাগিছে লাইক এণ্ড কমেণ্ট কৰক, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, আৰু মোৰ চেনেলটোক শ্বেয়াৰ কৰক।